নমস্কাৰ। ডিভাইন লাভ হিলাৰ ৰমি ইউটিউব চেনেললৈ আপোনালোক সকলোকেই স্বাগতম জনাইছোঁ। বাপতিসাহোন ৰঙালী বিহু উপলক্ষে আমি ৰুমি ভূঞাই আপোনালোকৰ মাজলৈ এক্সেছ বাৰ্ছৰ ভিডিঅ' লৈ আহিবলৈ অকণমান অসুবিধাত পৰি আছিলোঁ, যিহেতু এগৰাকী আমি সামাজিক সাংস্কৃতিক দায়বদ্ধ ৰুমি ভূঞা। সেয়েহে এপ্ৰিল মাহৰ 11 তাৰিখৰ পৰাই বিশেষভাৱে আমি বিজি আছিলোঁ। গতিকে এক্সেছ বাৰ্ছৰ বহুতো মোৰ ক্লাইণ্টে মোক ফোন কৰি ছেশ্যন বা ক্লাছৰ কাৰণে যদিও যোগাযোগত আছিল, মই সময় দিব নোৱাৰাৰ বাবে মই এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ ওচৰত ক্ষমা খুজিছোঁ। মোক বহু দূৰ দূৰণিৰ পৰা শিৱসাগৰ, তিনিচুকীয়া, তেজপুৰ, জামুগুৰি এই সকলোবোৰৰ পৰাই মোক আচলতে ফোন কৰি আছিলে যে ছেশ্যন ল'ব লাগে আৰু এক্সেছ বাৰ্ছৰ আচলতে ক্লাছ কৰিব লাগে। কিন্তু চাওক, আমাৰ ৰঙালী বিহু বছৰৰ যি বাপতিসাহোন ৰঙালী বিহু, এই ৰঙালী বিহুত মই এগৰাকী সামাজিক দায়বদ্ধ মহিলা হিচাপে আচলতে সময় দিব লগা হৈছিল। বহুতো আচলতে আঞ্চলিক বিহুত মই উপস্থিত আছিলোঁ। বিভিন্ন ঠাইলৈ মোক আমন্ত্ৰণ জনাইছিল। আমাৰ যি এই গুৱাহাটীৰ দাঁতিকাষৰীয়া অঞ্চলৰ বাহিৰেও মই আচলতে যাব লগা হৈছিল বেলেগ জিলালৈ। গতিকে এই যে ব্যস্ততা, এই ব্যস্ততাখিনিৰ কাৰণেই ভিডিঅ' লৈ আহিব পৰা নাছিলোঁ, বা মই ছেশ্যন দিব পৰা নাছিলোঁ, বা মই ক্লাছ ল'ব পৰা নাছিলোঁ। কিন্তু এতিয়া মই ছেশ্যন দি আছোঁ আৰু লাহে লাহে মই যিসকলে মোৰ লগত যোগাযোগ কৰিছিল তেখেতসকলৰ লগত মই ফোন যোগে তেখেতসকলক মই এপইণ্টমেণ্ট দি তেওঁলোকক আচলতে ছেশ্যন আৰু ক্লাছ দি আছোঁ। যদি কোনোবাই ক্লাছ ল'ব বিচাৰে, যদি কোনোবাই ছেশ্যন আকৌ পুনৰ ল'বলৈ বিচাৰিছে, মোৰ লগত আপোনালোকে যোগাযোগ কৰিব। এক্সেছ বাৰ্ছ সঁচাকৈ এনেকুৱা এটি মডেলটি যাৰ কথা কৈ শেষ কৰিব নোৱাৰোঁ। আপোনালোকক মই আগতেও কৈছোঁ যে এই এক্সেছ বাৰ্ছে মানুহক কি দিব নোৱাৰে, সকলো দিব পাৰে। প্ৰস্পেৰিটি, গ্ৰ'থ, বেলেঞ্চ এই সকলোবোৰেই দিব পাৰে। গতিকে যোনে যিসকলে যেনেকুৱা ধৰণৰ সমস্যাত ফেচ কৰি আছে বা যি বিচাৰি আছে বা যেনেধৰণে থাকিব বিচাৰে, এই সকলোখিনি কিন্তু ইউনিভাৰ্ছে দিয়ে। এইটো কথা মই 101% গেৰেণ্টি দি ক'ব পাৰোঁ। কেৱল মাত্ৰ আপোনালোকে এটা কথা গুৰুত্ব দিব, নিজৰ মনটো পজিটিভ ৰাখিব। যদি নিজৰ মনৰ ভাৱ নিজৰ হৃদয়ংগম কৰি ঈশ্বৰৰ লগত এলায়েন্স কৰি একাত্ম হ'ব পাৰে, তেতিয়াহ'লে সকলোবোৰে আমাৰ কাৰণে সহজ হৈ পৰে, ইজ হৈ পৰে। গতিকে আপোনালোকে দুদুল্যমান অৱস্থাত দুধুৰ মুধুৰ কোনোবা এজনে কিবা এটা কথা কৈছে, কোনোবা এজনে কিবা এটা কথা কৈছে, এইবোৰ কথা কেতিয়াও গুৰুত্ব আপোনালোকে নিদিব। যদি বিভিন্ন ধৰণৰ মানুহৰ কথা আপোনালোকে গুৰুত্ব দিয়ে, তেতিয়াহ'লে আপোনালোকে ভবা সকলোখিনি আপোনালোকে ৰিচিভ কৰি অসুবিধাৰ সন্মুখীন হ'ব। ইউনিভাৰ্ছে আমাক বহুত প্ৰস্পেৰিটি দিয়ে, আমাৰ সন্মুখলৈ বহুত বেছি প্ৰস্পেৰিটি আনে, যাতে আমি কোনটো চইচ কৰি ৰিচিভ কৰিব লাগে। কিন্তু যদি যোনে ৰিচিভ নকৰে, তেতিয়াহ'লে নিজে লোকচানত আচলতে নিজে সেই সুখকণৰ পৰা বা সেই ভৌতিক সুখকণৰ পৰাই হওক বা সেই সমস্যাকণৰ পৰাই হওক নিজে আচলতে লোকচান হ'ব লগাত পৰে। কাৰণ বিভিন্ন মানুহে নিজস্বতা হেৰুৱাই নিজৰ সদায় এটা কথাই ভাবিব, নিজৰ মেৰুদণ্ডডাল নিজৰ, আৰু নিজৰে মেৰুদণ্ডৰে যি চিন্তা কৰা যায় সেই চিন্তাহে কৰিব লাগে। আনে কিবা এটা যদি কৈছে এইটো বেয়া, এইটো একো ভাল নহয়, বা এই এক্সেছ বাৰ্ছে একো কামত নাহে, এনেকুৱা ধৰণৰ কিছুমান মানুহে কেতিয়াবা কথা কোৱা আমি শুনিবলৈ পাওঁ। সেই কথাবিলাকত আপোনালোকে গুৰুত্ব নিদিব দেই। ব্ৰেইনটো আমাৰ পজিটিভিটি নিজেই কৰিব লাগিব, পজিটিভ কৰি ৰাখিব লাগিব। ভগৱান এইজনেই, যদি আমি যিকোনো কথা এটা ভাবোঁ ভালকৈ, সেই কথাটো ভালকৈ ভাবিলে ভাল হয় আৰু বেয়াকৈ ভাবিলে বেয়াই হয়।
গতিকে ভালকৈ ভাবিবচোন। ভালকৈ ভাবি যেতিয়া কাম এটাত কৰি যাব তেতিয়া অগ্ৰগতি লাভ কৰিবই। এক্সেছ বাৰ্ছৰ এটা কথাই মই আপোনালোকক ক'ব বিচাৰিছোঁ, কি নিদিয়ে? পাৰিবাৰিক সমস্যা, ল'ৰা ছোৱালীৰ সমস্যা, পঢ়া শুনা, সন্তান নোহোৱা, মানুহৰ ডিপ্ৰেশ্যন, এনজাইটি, মানুহৰ মানি প্ৰব্লেম, যেনেকুৱা সমস্যাই নহওক সকলো সমস্যাৰ পৰাই এই এক্সেছ বাৰ্ছে আচলতে সমাধা দিব পাৰে। গতিকে আপোনালোকে পলম নকৰিব। প্ৰত্যেকখন ঘৰতে মই ভাবোঁ একোগৰাকী প্ৰেক্টিশ্যনাৰ হ'ব লাগে। যেতিয়া একোগৰাকী প্ৰেক্টিশ্যনাৰ হয় তেতিয়াহ'লে আমি মানুহ হয়। গতিকে মানুহৰ মনততো বহুতটা কথাই আচলতে বহুতটা ভাৱ চিন্তাই আগুৰি ধৰি থাকে মানুহক। কেতিয়াবা মানুহৰ পজিটিভ মাইণ্ডটো কেতিয়াবা নিগেটিভলৈ গুচি যায়। খং মানুহৰ বিভিন্ন কথাৰ মাজত কেতিয়া পিছল খাই যায় কোনেও গম নাপায়। গতিকে প্ৰত্যেকখন ঘৰতে যেতিয়া একোগৰাকী প্ৰেক্টিশ্যনাৰ থাকিব তেতিয়া সেই প্ৰেক্টিশ্যনাৰসকলে কি কৰিব পাৰে যে ঘৰৰ হাজবেণ্ডক, ঘৰৰ ল'ৰা ছোৱালীক, ঘৰৰ প্ৰত্যেককে যেতিয়া বাৰ্ছ দি থাকিব, ছেশ্যন দিব, তেতিয়াহ'লে সেই ঘৰখনত নিগেটিভিটিয়ে কেতিয়াও আশ্ৰয় ল'ব নোৱাৰে। গতিকে যাতে বেয়া নহয় কোনো সন্তানেই হওক, নিজৰ মানুহজনেই হওক, নিজৰ পৰিয়ালটোৱেই হওক, বেমাৰ আজাৰ নানান ধৰণৰ চাৰিত্ৰিক দিশতো কোনো ছাইডতে যাতে নিগেটিভিটিয়ে বাস কৰিব নোৱাৰে, প্ৰশ্ৰয় ল'ব নোৱাৰে, তাৰ আগতেই আমি আচলতে এই এক্সেছ বাৰ্ছৰ থেৰাপি দি আমি প্ৰত্যেকেই পজিটিভ হৈ থাকিব লাগে। গতিকে পলম নকৰি সকলোৱে প্ৰত্যেকখন ঘৰতে একোগৰাকী প্ৰেক্টিশ্যনাৰ হ'ব লাগে। আমি ৰুমি ভূঞা আছোঁ, আৰু এনেকুৱা ফেচিলিটেটৰ আছে। গতিকে আপোনালোকে যোগাযোগ কৰিব আমাৰ লগত ক্লাছ ল'বলৈ। আপোনালোকে চাবচোন কিমান ভাল লগা এটা থেৰাপিটো লোৱাৰ পিছতে নিজকে ইমান পাতল যেন লাগে যে একো গম নাপাব আপোনালোকে কেনেকুৱা যে লাগিব, কেনেকুৱা এটা ফিল কৰিব আপোনালোকে ল'লেহে গম পাব। গতিকে ডায়েবেটিছ হওক, নানান ধৰণৰ ৰোগবিলাকৰ কথাই কৈছোঁ মই, সকলো ৰোগৰ কাৰণেই এই এক্সেছ বাৰ্ছ অতি উত্তম থেৰাপি। পেইনৰ ক্ষেত্ৰততো মই আগৰ ভিডিঅ'টো কৈ আহিছোঁ, 100% আপোনালোকক গেৰেণ্টি দি ক'ব পাৰোঁ। লগতে সকলোৱে কৈ আছে কেঞ্চাৰৰ নিচিনা বেমাৰো ভাল কৰিব পৰা এই থেৰাপি। আপোনালোকে কেতিয়াও বেলেগৰ কথা নুশুনিব। এজন প্ৰেক্টিশ্যনাৰ প্ৰত্যেকখন ঘৰতে হৈ লওক। বিশেষকৈ মহিলাসকলে পুৰুষজন ঘৰৰ পৰা ওলাই যায় বা সন্তানসকলক মহিলাসকলে সাৱটি ধৰি থকা যায়। গতিকে সময় মিলাই মহিলাগৰাকীয়ে ছেশ্যন দিব লগা হয়। গতিকে নিজৰ ঘৰখনৰ লগতে সমাজখনৰ সকলোকে যেতিয়া সেৱা আগবঢ়াব, ডাঙৰ কথা হ'ব। চাওকচোন সকলো যেতিয়া সমস্যাৰ পৰা আহিব। কিছুমান ঘৰ আছে বহুত সমস্যা থাকে কিন্তু নোকোৱা এটা বেয়া কথা। সকলো মানুহে সকলো কথা ক'ব লাগে আৰু সকলো কথা কৈ সমস্যাৰ পৰা আঁতৰি আহিব লাগে সমাধা কৰি পেলাই। গতিকে কথা লুকুৱাই থৈ একো লাভ নাই। মনক কষ্ট দিয়া হয়, সমস্যাটো বঢ়োৱা হয়। গতিকে বেমাৰ আজাৰ নহওঁতেই বা সমস্যা নাহোঁতেও ছেশ্যন ল'ব লাগে। গতিকে এক্সেছ বাৰ্ছ শিকক আৰু ছেশ্যন লওক। এক্সেছ বাৰ্ছৰ ফিজটোৰ কথা মই আগতেই কোৱা আছে যে যদি ইণ্টাৰনেশ্যনেল প্ৰেক্টিছনাৰ হ'ব লাগে তেতিয়াহ'লে 24,000 দিব লগা হয়। আৰু শিক্ষালৈ কৰিব এই কথাটো আপোনালোকে গুৰুত্ব দিব। গতিকে আপোনালোকক পুনৰবাৰ কৈছোঁ মই, ডিভাইন লাভ হিলাৰ ৰুমি ইউটিউব চেনেলটি আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি লাইক কৰি আপোনালোকে এই ভিডিঅ' চাব নাপাহৰিব। যিসকলে চাই ভাল নাপায় তেখেতসকলক মই স্কিপ কৰিবলৈ কৈছোঁ, আৰু যি ভাল পায় তেখেতসকল এই ভিডিঅ'টি প্ৰথমৰে পৰা শেষলৈকে চাব আৰু আপোনালোক উপকৃত হ'ব। গতিকে আপোনালোকক পুনৰবাৰ মই ধন্যবাদ জনাইছোঁ আৰু মোৰ চেনেললৈ পুনৰবাৰ মই উষ্ম আদৰণি জনাইছোঁ। ধন্যবাদ।